বাহ কি মজাকে বহি আছে সোণালী বান্দৰ চাওক না অ ভাই ইমান ওচৰত নাজবি 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 ইমান ওচৰত নাজবি অজগৰ হয় গিলি দিব ভাই নাজবি তো এইখনে হৈছে কাকৈজানা ভিলেজ গোল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয় প্লেচ হয় তো আপোনালোক গোটেইখিনি দেখাই আছোঁ আগৰ ভিতৰলৈকে সোমাই পেলাই লাহে লাহে পাই আছোঁ কাকৈজানা ভিলেজ আৰু যদি আমাৰ ভাগ্য থাকে আমি দেখা পাম গোল্ডেন লেংগুৰ সোণালী বান্দৰ আৰু ইয়াৰ নেচাৰেল ভিউটো খুবেই ভাল লাগে আপোনালোকে চাওক চাওক সুন্দৰ পৰিৱেশ ষ্টেপ বাই ষ্টেপ গৈ আছোঁ দেখাই আছোঁ আৰু ইয়াতে চাওক পদুম ফুলহি দেখা পাইছোঁ এইবোৰ পদুম ফুল আছিলে পদুম ফুল দেখা পাইছে নিশ্চয় চাই থাকক বঢ়িয়া লাগিছে আপোনাৰ মানে লেংগুৰ দেখিছে নাই ভাইটি হা লেংগুৰ দেখা পালা গোল্ডেন লেংগুৰ আচ্ছা ঠিক আছে ইয়াতে সংৰক্ষিত এলেকা হয় এইটো মানে অতি সুন্দৰ আৰু ইয়াতে একমাত্ৰ এটা এনেকুৱা ঠাই য'ত মানে সোণালী বান্দৰ পোৱা যায় আৰু আছে বেলেগত কিন্তু এইটো বিশেষকৈ সোণালী বান্দৰৰ কাৰণে বিখ্যাত আপোনালোক দেখাব চেষ্টা কৰিম আগলৈকে গৈ পেলাই কেনেকুৱা কি আছে তো আজি আমাক গোল্ডেন লেংগুৰ দেখাবৰ কাৰণে যিজন ব্যক্তি আমাক লৈ আহিছে তেখেত খুবেই মানে এইটো ফিল্ডত বহুত বছৰ হ'ল 18 বছৰ হ'ল আৰু তেখেতে ফৰেইন টুৰিষ্টবিলাকক বেছিকৈ ঘূৰাই আৰু সবিশেষ তেখেতৰ পৰাই শুনিম আৰু তেখেতৰ এটা বিশেষ প্ৰতিভা আছে তেওঁ 12 বছৰ ধৰি বিভিন্ন প্ৰজাতিৰ সাপ ধৰিছে আৰু সাপক ৰেস্কিউ কৰি পেলাই সিহঁতক সুৰক্ষিত ঠাইত এৰি দিয়ে কিন্তু তেখেতে কোনো এইটো ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ হেৰিত তেখেতে এইটো পাব্লিছ কৰা নাই তেখেতৰ কোনো এইটো পেচা নহয় তো সবিশেষ তেখেতে ক'ব দাদা কওকচোন অভিজ্ঞতাবিলাক কেনেকুৱা এইটো যিটো আপুনি সাপৰ কথা ক'লে ন মানে সাপটো মই খুব ভাল পাওঁ আচ্ছা মানে এনেকৈ ভাল পাওঁ তাৰ কাৰণে যিকোনো মানুহৰ ঘৰত সাপ সোমালে মোক মাতে আচ্ছা আচ্ছা তেতিয়া মই সাপটো যাই উদ্ধাৰ কৰোঁ আচ্ছা আচ্ছা আৰু লগালগ মই ৰিজাৰ্ভ ফৰেষ্টত বা যিকোনো ভাল এটা জংঘল পালে মই তাত এৰি দিওঁ কাৰণ মই সাপ খুবেই ভাল পাওঁ আৰু মই তেনেকুৱাকৈ কোনোবাই ছ'চিয়েল মিডিয়াত আপডেট দিয়ে কোনোবা ফটো মাৰি ফেচবুকত দিলে এইটো ডাঙৰ কথা নহয় মই মানে নিজে মানে এইটো হেৰি নকৰোঁ আচ্ছা আচ্ছা মানে মই আজি মই সাপ ধৰিছোঁ এইটো মই ৰাইজক যে দেখাম এনেকুৱা নহয় আচ্ছা 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 এইটো হেৰিত মানে কাম কৰি আছোঁ মই আচ্ছা আচ্ছা মোৰ কিন্তু এবাৰ চাব ইচ্ছা আছে মানে আপুনি কেনেকৈ ধৰে তো সেই গোটেই প্ৰক্ৰিয়াটো মোৰ চাব মন আছে আৰু যদি সেয়ে থাকে কেতিয়াবা লাগ থাকে নিশ্চয় দেখা পাম হয় আৰু হয়তো এতিয়া মোৰ ফোন আহিব পাৰে আচ্ছা আচ্ছা যদি ফোন আহে তেতিয়া আপোনাৰ ভাগ্য বুলি ক'ব পাৰে আচ্ছা আচ্ছা পাৰি আচ্ছা আচ্ছা কাৰণ মই আপোনাক লৈ যাম মই কেনেকৈ আচ্ছা আচ্ছা কেনেকৈ মই জংঘলত এৰি দিওঁ আচ্ছা সেইখিনি বস্তু আপোনাক মই ধুনীয়াকৈ দেখাই দিম আৰু আপুনি যে ক'লে আপোনাক যিবিলাক বাহিৰৰ বিদেশী পৰ্যটক থাকে কোনটো সময়ত বেছিকৈ হেৰি কৰে মানে আৰু কি কোনবিলাক ঠাই আপুনি দেখায় আপোনাৰ আমাৰ টুৰিষ্ট অহা ষ্টাৰ্ট হ'ব আপোনাৰ নৱেম্বৰটো একদম মাৰ্চলৈকে আমাৰ টুৰিষ্ট মানে বিদেশী পৰ্যটক ইয়ালৈ আহে আচ্ছা আচ্ছা একদম মাৰ্চলৈকে আমি এভেইলেবল এইটো টুৰিষ্ট আহি থাকে আৰু আমি ঘূৰাই থাকোঁ আচ্ছা আচ্ছা আৰু আপোনাৰ বিশেষকৈ আমি ৰায়মনা মানাস কাজিৰঙা এইবিলাক চবতে আমি টুৰ কৰাওঁ আচ্ছা চব মানে তাতে ধুনীয়াকৈ খোৱা লোৱা মানে হেৰি বা ধুনীয়াকৈ আমি গোটেইখিনি আমি চাই দিওঁ কাৰণ আমি গাইড মানুহ আমি গোটেইখিনি তেওঁলোকৰ ব্যৱস্থা লোৱাটো আমাৰ প্ৰয়োজন আমি গোটেইখিনি আমি হেৰি কৰোঁ আৰু আপুনি এতিয়া এৰিয়া হিচাপত বা ঠাই হিচাপত কোন আৰু তাৰ ওপৰত কি কোনবিলাক ঠাই আপুনি দেখাব পাৰে যেনেকৈ এইফালে থাকিল মেঘালয় তুৰা হয় সেইবিলাকৰ পৰা আৰম্ভ কৰি অসমত বহুতকেইটা ঠাই আছে যিটো আমাৰ অসমৰ মানুহে হয়তো নাজানে ইমান হয় তো সেইকাৰণে সুধিছোঁ আৰু কিবা বেলেগ বেলেগ ঠাই আছে নেকি যিটো মানে একচুৱেলি মই যিবিলাক গেষ্টে মোক মানে ইনকুৱাৰী কৰে যে ৰাভা মানে এনেকুৱা বস্তু মই চাম ধৰি লওক বাটাৰফ্লাই ক'ত মই ভালকৈ ফটো ল'বৰ কাৰণে বাটাৰফ্লাই ক'ত পাম তেতিয়াহ'লে মই গেষ্টক কৈ দিওঁ বোলে ছাৰ আমি উল্টাপানী আপোনাক লৈ যাম তাত বাটাৰফ্লাই দেখাম আৰু নতুনকৈ আপোনাৰ এই যে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্কখন হ'ল তাত ধুনীয়া মানে একদম এভেইলেবল তাত মানে বাটাৰফ্লাই পায় মই তাত লৈ যাওঁ আচ্ছা তো আপোনালোকে শুনিলে কথাবিলাক আৰু আপোনালোকৰ মই এখেতৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম তো আপোনালোকে যদি এখেতক টুৰিষ্ট গাইড হিচাপে বিচাৰে তেতিয়াহ'লে মোৰ সেইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব যোগাযোগ কৰি ল'ব আৰু বহুত অভিজ্ঞতা আছে এখেতৰ তো গোটেইখিনি কথাই পতাটো সম্ভৱ নহয় তাৰে মাজতে মই যিখিনি বাৰু মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ কিন্তু তেখেতৰ পৰা মানে আৰু বিভিন্ন ধৰণৰ সেই আছে যেনেকৈ
এতিয়া সোণালী বান্দৰটোৰ বিষয়ে আপুনি অলপ ক'ব নেকি যে আপুনি মই শুনিছিলোঁ যে সোণালী বান্দৰ যদি হয় যে ঠাণ্ডাৰ দিনত তেখেতৰ মানে সিহঁতৰ ৰংটো সলনি মানে বেলেগ এটা হয় আৰু গৰম দিনত বেলেগ হয় তো সেই বিষয়ে কওকচোন কেনেকুৱা হয় মানে আপোনাৰ যেতিয়া আমাৰ বাৰিষা ছিজন আহিব তেতিয়া গোটেই মানে সোণালী বান্দৰটো আপোনাৰ একদম গল্ডেন মানে সোণালী দেখা পাব তেতিয়া আপোনাৰ এই খৰালি ছিজন আহিব আমাৰ ড্ৰাই ছিজন আহিব তেতিয়া পূৰা মানে বগা হৈ থাকে এইটো মানে তাৰ হেৰি আছে মানে বেলেগ বান্দৰৰ নিচিনা নহয় এইটো মানে কালাৰটো চেঞ্জ হৈ থাকে আচ্ছা তো এতিয়া আমি গৈ আছোঁ আমাৰ ভাগ্য থাকিলে আমি দেখা পাম সোণালী বান্দৰ আৰু আপোনালোকক দেখাম বহুত কষ্টৰ মূৰত এয়া আপোনালোকৰ সন্মুখত গল্ডেন লেংগুৰ চাই লওক ভালকৈ চাই লওক চাওক না কি ধুনীয়াকৈ আছে আমাৰ গাঁৱত দেখা বন্দৰবিলাকৰ নিচিনা নহয় এয়াই হয় আপুৰুগীয়া সোণালী বান্দৰ আজি আপোনালোকৰ সন্মুখত ভিডিঅ'ত দেখা দিছোঁ আপুনি যে সাপ ধৰা কথাটো ক'লে চ' কেনেকুৱা কি প্ৰক্ৰিয়াত ধৰে মানে কেনেকুৱা ধৰণৰ প্ৰচেছটো হয় সাপ ধৰাৰ প্ৰচেছ মানে আমি এনেকুৱা হয় আমি সাপবিলাক মানে যেনেকৈ কষ্ট নাপায় এনেকুৱা ভাৱত আমি সাপ ধৰোঁ সাপ ধৰিবলৈ হাতত কিবা পিন্ধি লয় নে নাই তেনেকৈ আমাৰ গ্লভছ মই একচুৱেলি গ্লভছ ব্যৱহাৰ নকৰোঁ তো আপোনাৰ ভয় নালাগে নে সাপে ফুটিব বা কিবা এনেকুৱা ধৰণৰ নাই এনে সাপৰ প্ৰতি ভয় কৰিব নালাগে বুলি নহয় লাগে কিন্তু চাই চিতি মানে ভয় কৰিব লাগে আৰু বিশেষকৈ সাপটো চিনি পাব লাগে আচ্ছা কোনটো মানে পয়জনাছ হয় কোনটো নন পয়জনাছ হয় সেইটো চিনি পালে আপুনি ফেটি সাপ থাকে ধৰক তো সেইটো কেনেকৈ ধৰে আপুনি ভাইপাৰবিলাক ৰেস্কিউ কৰিছোঁ আচ্ছা আপোনাৰ স্পেক্টিকেল কোব্ৰা এইবিলাক আমি প্ৰায় ডেইলি 2-3টাকৈ ধৰি থাকোঁ নকলেপ কোব্ৰা এইবিলাক আমি পাই থাকোঁ কিন্তু কিং কোব্ৰা আজিলৈকে মই হেণ্ডেল কৰি পোৱা নাই মানে মিছাটো কৈতো লাভ নাই হয় আচ্ছা আপুনি ধৰক সেনেকুৱা যদি আহে যিটো একদম পূৰা পয়জনাছ সাপ হয় ত' সেইটো আপুনি ৰেস্কিউ কৰিব পাৰিবনে আপোনাৰ সেইটো ৰেস্কিউ কৰিব পাৰি আচ্ছা অলপ সাৱধানে কৰিলে হ'ল আৰু মেইন হ'ল আমাৰ এই সাপ ধৰোঁতে আমাৰ বেছি মানে আমাৰ অলপমান ধীৰে সুস্থিৰে কামটো কৰিব লাগিব আচ্ছা আৰু লগতে মানে বহুত মানে ধৈৰ্য লাগে এই সাপ ধৰা কামটো যে খৰধৰকৈ ঘপককৈ আহিল ঘপককৈ সাপটো ধৰিব সেইটো চিষ্টেম নহয় সাপটো অলপমান মাইণ্ডটো বুজি ল'ব লাগে এই যে সাপটো কোনটো মাইণ্ডত আছে এইখিনি বুজি পাব লাগে অলপমান ৰখি কিনে সাপটো ভালকৈ চাই তাৰপিছত ধৰা কামটো আৰম্ভ কৰিব লাগে আচ্ছা ঠিকে আছে কথা মানে সাপ ধৰা অভিজ্ঞতাৰ পৰা আপুনি কৈছে দিয়ক এইখিনি কথা তো সেইবুলি আমাৰ যে সাধাৰণ মানুহে তো সাপ ধৰা কথাটো ভাবিব নোৱাৰে বা সেইটো ঠিক নহ'ব মানে সাপ ধৰিবৰ কাৰণে চেষ্টা কৰাটো ভুল হ'ব আপুনি কি কয় নহয় এইটো সাপ ধৰাটো চেষ্টা কৰাটো মানে প্ৰথমে আগত সাপটো চিনি ল'ব লাগিব কোনটো সাপ কি নাম হয় পয়জনাছ হয় নে পয়জনাছ নহয় এই বস্তুখিনি চিনি ল'ব লাগিব যে সাপ হ'ল বুলি যে মই ধৰা মানুহ হ'ল মই যে সাপ ধৰি ঘূৰি ফুৰোঁ যে ঘপককৈ ধৰিম এইটো নহয় মানে এয়া হৈছে ৰাতিৰ দৃশ্য প্ৰকৃতিবিদ হৰমোহন ৰাভাই ধৰি পেলাই ৰেস্কিউ কৰা এডাল অজগৰ সাপ মোৰ দেখাৰ সৌভাগ্য হ'ল খুব ভয় লাগিছে কিন্তু এনেকুৱা মানুহক লগ পাই খুব আপ্লুত হোৱা গ'ল আৰু খুবেই ভাল লাগিল আৰু দিনটোত কিমানমান খোজ কঢ়া হয় এনেকৈ আৰম্ভ কৰিলে জংঘলৰ মাজে মাজে দিনটোত আপোনাৰ 8ৰ পৰা আপোনাৰ 15-16 এনেকুৱা হয় বাপৰে ডেইলি বুজি পালে আপোনালোকে যে কেনেকৈ এজন প্ৰকৃতিপ্ৰেমী কেনেকৈ কাম কৰে কিমান কষ্ট কৰে আৰু আহক আপোনালোকে চাওক এইবোৰ জেগা আমাৰ ওচৰতে আছে অসমখনত একচুৱেলি বহুত ঠাই আছে চাব লগা এতিয়া বহুত ঠাই আছে আমাৰ যিখিনি স্থানীয় অসমৰ যিখিনি স্থানীয় লোক আছে তেওঁলোকে বহুত জেগা দেখা নাই এতিয়াও চাব পাৰে আমি এনেকৈ আগুৱাই গৈ আছোঁ মই চাওক দেখাই আছোঁ ভিউ পইণ্ট সকলো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গোটেই দিনটো আপুনি এই ফৰেষ্টৰ জংঘলতে থাকে মই ৰাতিপুৱাৰ পৰা জংঘলতে থাকোঁ আচ্ছা মানে বিশেষকৈ মই ইয়াতে বেছিভাগ মানে অলপ চোৱা চিতা কৰি থাকোঁ যে এই কাকজানা ৰিজাৰ্ভ ফৰেষ্টত কি পায় এই বস্তুটো মই বিৰাট এটা নজৰত মানে ৰাখোঁ আৰু কিবা নতুনত্ব বস্তু পোৱা যায় নেকি যেনেকৈ আপোনাৰ আমাৰ কাকজানা ৰিজাৰ্ভ ফৰেষ্টত আগত আমি মানে তেনেকৈ পোৱা নাছিলোঁ ৰাছেল ভাইপাৰ এতিয়া ৰাছেল ভাইপাৰ পোৱা হ'ল মাজে মাজে ওলাই থকা হ'ল মাজে মাজে আমি ৰেস্কিউ কৰিলোঁ মাজতে
এয়া কাকৈজানা ৰিজৰ্টৰ সুন্দৰ ঝৰ্ণা হয়, উপভোগ কৰিব পাৰে। ইয়াৰ মানুহবিলাকে এনেকৈ আহে আৰু সুন্দৰভাৱে গা ধুই ইয়াতে আৰু গৰমৰ দিনত উপভোগ কৰে। এয়াই আছিল কাকৈজানা ৰিজৰ্টৰ সবিশেষ। আপোনালোকে উপভোগ কৰিলে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানেই, ধন্যবাদ।